পানীপুৰি বেছি সংসাৰে চলাব নোৱাৰা হৈছো, গতিকে বেলুনো লৈছো আজিৰ পৰা কেইটামান। পাদেশ্বৰ মায়ে ক'ত আছ মানে? যোৱা সময়তে ওলাই নাহ যে তই। মানুহটো বিজনেছ চলাই যাব ওলাইছে, অলপ ওলাই আহি দেখা দিব নোৱাৰো হা? পিছফালে খালি কাপোৰ চাপোৰ ধুই থাকো যে। হাই ৰে হাই, কাপোৰ ধোৱাটোহে মেইন হৈছে। গিয়েকে বিজনেছ চলাই যাব ওলাইছে, বিদায়টো দিলেও বাৰু নাই আৰু। সপ্তাহত 3-4টাকে চাহৰ পেকেট কিনি মই ভাগৰি গৈছো। ইমান কাপোৰ ধুবলগীয়া ওলাই থাকে নে তোৰ হা? ইফালে আহিছনে নাই তই মৰতি? কিয় আপুনি ইমান এটা পাৰি আছে হে? সেই কাপোৰৰ লগত যে আপুনি বকি আছে ৰাতি বিছনাত, আপুনি মতেনে মই মতো? হ'ব দিয়া হ'ব, ইমান কথা ক'ব নালাগে। এই পাৰ্চনেল কিছুমান কথা ৰাইজক শুনাব নাপায় নহয়। আমাৰ এটা মাজতে থকাটো ভাল আৰু হয়নে নাই? শুনাব যদি নালাগে মোক ইমান কিয় বকি থাকে কাপোৰ ধোৱাৰ লগত? তোৱাহে তোমাৰ খংটো অলপ এনেও বেছি দিয়া। খং কৰিলে অৱশ্যে বেয়া নালাগে তোমাক। থক কথা ক'বলৈ আহিছে। খং কৰিলে কিবা মানুহক ভাল লাগে নেকি? মা কচম কৈছো ভাল লাগে আকৌ তোমাক। দি বেটা কোৱা। দি মোৰ কাৰণে আজি এটা লঠগোলা লৈ আহিবা হা। এই তোমাৰ ৰসগোল্লাটো এফালে বনাই হৈছে আৰু এফাল বাকী আছে দেই। সেইখিনি হলে মই তোমালৈ লৈ আহিম দিয়া। কেইদিন লাগিব বনাবলৈ? সদায়চোন বনাই থাকে, এতিয়া হোৱাই নাই নে? হৈছেগৈ আৰু অকমান বাকী আছে আৰু সেইখিনি হলে কাইলৈ লৈ আহিম দিয়া তোমালৈ দেই। পাদেশ্বৰ মায়েক মই এতিয়া যাই থাকো হা। শুনিছেনে? সন্ধিয়ালৈ মাংস অলপ লৈ আহিবচোন আজি। বাৰু হ'ব দিয়া, চাই লওঁ পাৰিলে লৈ আহিম আৰু। পানীপুৰি ভেলপুৰি কোনে খাই আহক আহক, স্পেচিয়েলকে বনোৱা হৈছে। ঐ পানীপুৰি বিলাত কেনেকে লগাইছ? আপুনি যদি ফুল খায় তেতিয়াহ'লে 30 টকা, হাফ খালে 20 টকা। আপোনাৰ ডিচাইড কৰক আপুনি কোনটো খাব। ঐ ইমান দাম নে তোৰ তাত? পইচা পাতিও লৈ নাহিলো, খাবলৈও মন আছে। কিবা এটা উপায় উলিয়াই পেলাই খাব লাগিব ইয়াৰ পৰা। ছাৰ কি হ'ল, কি ভাবি আছে আপুনি? তোৰ লাইচেন্স আছে নে? লাইচেন্স দেখুৱা, ইঞ্চুৰেঞ্চ পলিউচন কি আছে চব দেখুৱা মোক। যাব পেকে আজি লাইচেন্স পলিউচন একোচোন মোৰ লগত নাই। কি কৰো এতিয়া? কিবা এটা মেনেজ কৰিব পাৰো নেকি চাওঁ ৰ। ছাৰ সেইবিলাক বস্তুচোন মোৰ লগত একোৱে নাই। সেইবিলাক নেজানো মই। লাইচেন্স দেখুৱা নহলে 500 টকা দে মোক। ছাৰ টকা কপৰা দিম মই এতিয়া? দিনটোৰ কাৰণে বিজনেছত ওলাই আহিছো হে, বিকিবইচোন পৰা নাই। আপোনাক কেনেকে দিম মই টকা? তই কৰ পৰা দিয় সেইটো তোৰ কথা, মুঠতে তই মোক দিবই লাগিব। ছাৰ নাই বুলি ক'লেচোন আপুনি বিশ্বাসে নকৰে। নহলে লুঙিখনকে খুলি দিওঁ। নালাগে নালাগে খুলিবলৈ, নহলে পানীপুৰিকে দি থৈ যা তই 1 প্লেট। ঠিক আছে, নহলে আপোনাক মই দি আছো স্পেচিয়েল পানীপুৰি 1 প্লেট। লওক ছাৰ, পুৰা তাজা তাজা পানীপুৰি খাই মজা লাগিব। অ'কে, তই এতিয়া যাব পাৰ যা। মই এতিয়া যাই থাকো হা, গুড বাই, ফিৰ মিলেंगे। परदेसी परदेसी जाना नहीं मुझे छोड़ के ঠগন দিলো যা তোক। পানীপুৰি ফ্ৰীতে খালো মই। চাল্লা পুলিচ, পইচা লাগে তোক হে? পইচা কি গছত লাগি থাকে নেকি? থাকিলে তোক যে পইচা দিম মই। নহয় তোক মই এসপ্তাহ পুৰণা পানীপুৰি খাইলে পোকৰেদি বাঢ়ি হৈ থাকিব দে, গম পাবি। যদি দালে দালে বেগামি পাতে পাতে বেগাম। সঞ্জা বেটা আহক আহক, স্পেচিয়েল পানীপুৰি ভেলপুৰি বেলুন লৈ আহিছো আহক। একেখিনি জেগাতে খেলি থাকিলে কিডাল হ'ব? অলপ ডাঙৰ ফিল্ডে চিল্ডে যাব পৰা ভাল আছিলে আৰু। মাইজনীয়ে বাহিৰলৈ খেলিব যাব নিদিয়ে, বাহিৰত খেলিব লাগে, তেতিয়াহে ভাল লাগে হয় নে নহয়? দে আমাক সেই ফাৰ্মত বান্ধি থোৱা মুৰ্গীকেইটা নিচিনাকে ৰখাইছে আমায়। যা খং উঠিব বাপেকে, একেবাৰে পাম চাম ভাঙি গুচিয়ে যামগে আৰু। গম পোৱা নাই বাপেকে? তই যিমান চিঞৰ বাখৰ কৰি আছ, মায়ে কেনেবাকে যদি গম পায় কতি চেৰেলা চেৰেলি কৰিব বাপেকে। কৰে যদি কৰিব দে, একো ভয় নকৰো আৰু মই। পানীপুৰি ভেলপুৰি বেলুন লাগিব নেকি? স্পেচিয়েল পানীপুৰি ভেলপুৰি বেলুন। ফুফুলা শুনিছ নহয়? এই পানীপুৰি বেপাৰী আহিছে চোন। মোৰ ফেভৰেট বস্তুটো আহিছে যে, খাবই লাগিব যেনেকেই নহওক। মাক মাতো ৰ। মা ক'ত আছ? ইফালে আহা, পানীপুৰি বেপাৰী আহিছে, আমি খাব লাগে। বেলুন পানীপুৰি ভেলপুৰি কোনে খাই আহক আহক। খুৰা পানীপুৰি কেনেকে দিছে আপুনি? মাঘ বিহুৰ অফাৰ চলি আছে ভাইটিহঁত। হাফ প্লেট খালে 20 টকা, ফুল প্লেট খালে 30 টকা। তোমালোকে ডিচাইড কৰা কোনবিধ খাবা। নহলে আমাক 2 প্লেট লাগিব। মাক মাতো ৰবচোন। ঠিক আছে, নহলে মাক ইমিডিয়েট মাতি দিয়া ইয়ালে। মা নাহে কিয় জল্দি? বেপাৰীজনে ৰখি আছে নহয়। বোলো কি হ'ল, কিয় মাতি আছো? আমি পানীপুৰি খাওঁ, ৰখাই দিয়া আকৌ। কিহৰ পানীপুৰি খাবলগীয়া হলো? ভাত খাই লোৱা নাই নে তহঁতে? একো এটা বেপাৰী খাই যাব নোৱাৰে মানে ন? নেলাগে দে খাবলৈ। নহব, যেনেকে নহওক আমাক দিবই লাগিব মুঠতে। আমি খামেই পানীপুৰি। বাইদেউ দিয়ক দিয়ক, সৰু ল'ৰা ছোৱালী কেইটা খাব বিচাৰিছে দি দিয়ক আৰু। কেইটকানো যাব? 20-30-40 টকা কিবা এটা যাব, দিয়ক আৰু। খুৰা আপুনি ঠিক কথা কৈছে। মাজনীহে বুজি নাপায় একেবাৰে। মোৰ কালাকাতে হ'ল আৰু একো বেপাৰী এটাই খাই যাব নোৱাৰে। দে ককা দেচোন, 20 টকা 20 টকা দি থাকে। দি আছো বাইদেউ, দি তাকে স্পেচিয়েল বনাই দিম। বাবাহঁত আহা তোমালোকে দুইটাই। বাবাহঁত এই দুটা লোৱা তোমালোকৰ স্পেচিয়েল পানীপুৰি। পইচাটো ৰিটাৰ্ণ আহোঁতে লৈ যাব যাওক, এতিয়া মোৰ হাতত খুচুৰা নাই নহয়। বাইদেউ বাকী মানে বাকী গম পালে নে? পাৰে যদি এতিয়া দি দিয়ক না। 40 টকাটো মাৰি আমি ৰজা নহওঁ যাওক, ঘূৰি আহোঁতে দিম আপোনাক। চবেতো প্ৰথমে তেনেকে কয় ন, পাছতহে নিদিয়ে। হ'ব দিয়ক বাৰু, আপুনি কৈছে যেতিয়া মানিছো। ৰিটাৰ্ণ আহোঁতে লৈ যাম আপোনাৰ ঘৰৰ পৰা। দিয়ক বাৰু, ৰখক যাই থাকো মই এতিয়া। তহঁত দুটাৰ কাৰণে মই কথা শুনিব লাগিছে। তহঁতক নহয় মই পিঠ ফালি দিম কেতিয়াবা। পানীপুৰি ভেলপুৰি আহক, খাওক 60% ডিছকাউণ্ট আহি যাওক। আহক পানীপুৰি পানীপুৰি পানীপুৰি। কি পানীপুৰি আনিছা? একো বুজি বাজি পোৱা নাই। হলে আমি খাই নে কি? খাই আকৌ দাইতে এবাৰ খাই পেলাই আপুনি এৰিব নোৱাৰিব। টিকট গুৰমাৰ দিলে উঠিব নোৱাৰিব, গম পালে নে? খাব নেকি? হয় নেকি? দিয়া নহলে 1 প্লেট মাৰি চাও কেনেকুৱা লাগে। আগৰ বিহু বুলি অফাৰ চলাই আছো মানে। আপোনাৰ হাফ প্লেটত 20 টকা, ফুল প্লেটত 30 টকা। আপুনি কোনবিধ খাব এতিয়া? আপুনি ডিচাইড কৰক আৰু।
দিয়া নহ'লে 30 টকীয়া প্লেটটোকে দিয়া আৰু দামটো অলপ বেছি লোৱা যেন লাগিছে নেকি দায়িত্ব আপোনাৰ পৰা এটকা লাভ লোৱা নাই মই আপোনাৰ বিহু বুলি অফাৰ চলাইছো যে লছতে কৰিছো আৰু দিয়া নহ'লে 1 প্লেট পেকিং কৰি দিয়া ঘৰত যাই আজি মাৰি দিমগে দিয়া ঠিক আছে দি আছো আপোনাক 1 প্লেট ফুল পানী পুৰি লৈ লওক আপোনাৰ স্পেচিয়েল পানী পুৰি ঠিক আছে এইটো লোৱা তোমাৰ পাবলগীয়া পইচাটো ঠিক আছে দায়িত্ব মই এতিয়া যাই থাকো হা মানে দেৰি হৈ আছে ন বেলি সোনকালে বহে যে যোৱা ময়ো এই পানী পুৰি নে চানী পুৰি জুতি লওঁ গৈ ঘৰত গৈ কেনেকুৱা লাগে মুখত জিভা পানী পৰি আছে পানী পুৰি ভেলপুৰি আহক ৰাইজ আহক পানী পুৰি ভেলপুৰি যোনে যি খাই খাব পাৰিব আহক আজি 50% অফাৰ আছে আহক বাইদেউ বিন্দু কুলালি যোন আছে আহি যাওক 50% ডিছকাউণ্ট আছে আজি পানী পুৰিত ভণ্টিহঁত 50% ডিছকাউণ্ট দি 20 টকা হাফ প্লেট লগাইছো আৰু খোৱা আহি আহা শেষে হ'ব এতিয়া অ'কে বনাইছো মই অলপ ৰবা দেই এই দুটা লৈ আহি ভণ্টি তোমালোকৰ স্পেচিয়েল পানী পুৰি দিয়া খুচৰা নিচা ভালে কৈছা নহ'লে মোৰ বৰ জদ হয় দেই যোৱা ভণ্টিহঁত ঘৰত যায় পানী পুৰি এনজয় কৰা গৈ যোৱা এই কিবা কৰি হা ভাজিয়াটো মিলাইছোগৈ আৰু দুটামান বেছিব পৰা হয় ভাল আছিলে ফুল ভাজিয়াটো পৰিলে হয় কৰ পৰা মৰিব আহিলে এতিয়া ঠিককে পৰিলো বাপেকে কৰ পৰা ওলালে ইমান ডাল কুকুৰ মা ইমান ওপৰলৈ জাপ মাৰিছে কামুৰিয়ে মাৰিবচোন এডালে হেল্প মি কোনে ক'ত আছা মোক কুকুৰতে কামুৰি মাৰিব এতিয়া আজি মৰিলো যেনে পাইছো আৰু এনেকে থাকিবলগীয়া হ'লেচোন জীৱ খেদাব কুকুৰতে মোক আজি তোক আমাৰ ঘৰৰ ওচৰত হ'ব লাগিছিল একেবাৰে কোবাই কৈ মাৰি পেলালো হয় ইমান বাপেকে চিনি পোৱা নাই বাপেৰক ইয়াত বুলি বাচিছো আৰু মতা মানুহ ক'ত আছা কুকুৰে কামুৰি মাৰিব এতিয়া ইফালে আহক হেল্প মি মাৰিব এতিয়া জলদি আহাচোন সহায় কৰা আহি মোক অলপ বল নহ'লে বেচাৰাটো কামুৰিয়ে মাৰিব আজি ইফালে ক'ত মৰি আছ তই হে মানুহ চিনি পোৱা নাই তই কিয় ভুকি আছ পাগলৰ নিচিনাকে তই মানুহ এটা বাটে দি আহিব নোৱাৰে মানে ন তোৰ পৰা এইটোক লৈ যাও নহ'লে মোক কামুৰি মাৰিব এডালে কি দুখ লগাইছো তাক কি মোক কামুৰি মাৰিবলৈ আহে কোনোমতে তোমালোকে অহা কাৰণে বাচিছো নহ'লে আজি মোক বখলিকে কামুৰি মাৰিলে হয় ইয়াক বানিয়ে থওঁ খুৰাই আজি কেনেকে উদং হ'ল জানো যোৱা ঘৰলৈ লৈ যোৱা এতিয়া বান্ধি কৰি থৈ দিয়া নহ'লে কামুৰি বখৰি কৰিব আৰু হ'ব দিয়ক পানী থৈ আহোগৈ ৰ'ব কি বল ঘৰলৈ বল আহ ভাল বাচিছো দেই কুকুৰা কামোৰ পৰা আজি বাদ দিলো আৰু পানী পুৰি বেচে যাওগৈ ঘৰলৈ সোনকালে